বৰ্তমান আমি যোৰহাটৰ পৰা আহি লাইডগৰ পাৰ হৈ ঢেকীয়াখোৱা নামঘৰলৈ সোমোৱা মূল তোৰণখনৰ আহি উপস্থিত হৈছোহি। চাওকচোন, এইখন ঢেকীয়াখোৱা নামঘৰলৈ সোমোৱা মূল তোৰণ। বৰ্তমান সময়ত নতুনকৈ স্থাপন কৰা হৈছে আৰু এখন তোৰণ, যিহেতু ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰা হ'ব, সেইবাবে এইখন নতুন তোৰণ বনোৱা হৈছে। বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি যথেষ্ট ভক্তৰ সমাগম ঘটিছে ঢেকীয়াখোৱা নামঘৰত, যিহেতু আৰু বেছি দিন নাই ভাদ মাহ শেষ হ'বলৈ। সেইবাবে আমিও ভগৱান দৰ্শনৰ অৰ্থে ঢেকীয়াখোৱা নামঘৰলৈ আহিছোঁ। আপোনালোকৰ বাবেও আমি চাকি দিম আৰু আমাৰ বাবেও, যাতে আমাৰ চেনেলটো সোনকালে 1K ছাবস্ক্ৰাইবাৰ হয়, তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম আৰু আপোনালোকৰো সুমংগল কামনাৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাম। চাওকচোন, ভক্তৰ সমাগম, যথেষ্ট ভক্তৰ সমাগম ঘটিছে, যিহেতু এতিয়া ভাদ মাহ। অসমৰ বিভিন্ন জিলাৰ পৰা বৰ্তমান ভক্তগণ আহিছে। আমি বৰ্তমান উপস্থিত হৈছোঁহি ঢেকীয়াখোৱা নামঘৰত, প্ৰায় কাষতে আৰু এয়া বিপণীবিলাক দেখিবলৈ পাইছে। ইয়াত আপুনি চাকি বন্তি ধূপ ধূনা কিনিব পাৰে। শৰাই আগবঢ়াবও পাৰে আপোনালোকে। শৰাই কিনিবলগীয়া থাকিলে আপোনালোকে ইয়াৰ পৰা কিনি লৈ কল কুঁহিয়াৰ নাৰিকল মাহ প্ৰসাদ কিনি ল'ব পাৰে আপোনালোকে। যিহেতু এতিয়া ভাদ মাহ, সেইকাৰণে ভক্তৰ সমাগম যথেষ্ট বেছি। আপোনালোকে চাওকচোন, আপোনালোকে ভাল লাগিলে ভিডিঅ'টি লাইক কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আমিও যিহেতু চাকি দিম, সেইবাবে চাকি কিনিবলৈ এখন বিপণী বিচাৰি কোনখনত সোমাওঁ এইখনতে কিনো আৰু এইখনৰ পৰাই চাকি কিনিলোঁ। আপোনালোকৰ আৰু আমাৰ সকলোৰে বাবে ভালৰ বাবে ঢেকীয়াখোৱা নামঘৰত আজি চাকি দিম। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত 1450 শকত স্থাপিত এইখন ঢেকীয়াখোৱা নামঘৰৰ মূল গেটখন চাওকচোন। দুটা হাতী আছে আৰু আপোনাৰ এটা ছাতি, কি ধুনীয়া পৰিৱেশ। ভক্তৰ সমাগম যথেষ্ট ঘটিছে। ভক্তসকলে নিজৰ মনোকামনা পূৰণৰ অৰ্থে এই নামঘৰত উপস্থিত হৈছে। যথেষ্ট ভক্তৰ ভিৰৰ মাজতো আমি চাকি গছি আগবঢ়াবলৈ যাবলৈ লৈছোঁ। যথেষ্ট ভিৰ মানে আপোনালোকৰ আপোনালোকে এবাৰ আহিছোঁ, মনত যথেষ্ট আনন্দ লাগিব। ইয়াত ভক্তিৰ যিটো মাৰ বৰষুণ, ইয়াত মনত বহুত শান্তি দিয়ে। এয়া চাকি আগবঢ়োৱা জেগা, চাওকচোন, চাকিৰে ভৰপূৰ। ঠাই নাই ইয়াত আৰু। কোনোমতে পাওঁ নেকি চাওঁচোন তালৈ। মাধৱদেৱে এজোপা গছ ৰুইছিলে, তাৰ কিনাৰতে চাকি দিব পাৰি নেকি চাওঁচোন। বাৰু ঠাই এটুকুৰা উলিয়ালোঁ আৰু যেনে তেনে দেই। চাওকচোন কিমান ভক্তৰ ভিৰ। ইয়াতে জ্বলাওঁ আৰু ভগৱানক প্ৰাৰ্থনা কৰোঁ ভালকৈ। ভগৱানে যাতে আগন্তুক জীৱনক সকলোৰে সুখ শান্তি সম্প্ৰীতি বজাই ৰাখে। অসমখনত এনাজৰীৰ বান্ধোনেৰে উপচাই ৰাখে, তাৰ বাবে ভগৱানক প্ৰাৰ্থনা জনালোঁ। এইজন মোৰ ভাইটিও এজন আহিছিলে, তেখেতেও চাকি জ্বলাইছে আপোনালোকৰ আৰু আমাৰ বাবে। ভক্তৰ যথেষ্ট সমাগম বেছি। এইডালে সেইজোপা গছজোপা মাধৱদেৱৰ দ্বাৰা ৰোৱা। চাওকচোন কিমান যে আপোনাৰ শাৰীকৈ চাকি জ্বলাই থোৱা আছে। অসংখ্য চাকি, মানে আপোনালোকক কি ক'ম আৰু, অসংখ্য চাকি। ইফালেই চাব নে সিফালেই চাব, যথেষ্ট চাকি দিয়া আছে। ভক্তসকলে মনোকামনা পূৰণৰ অৰ্থে এইখন এখন সংগীত বিদ্যালয়, মাধৱদেৱ সংগীত বিদ্যালয় বুলি ইয়াক নামাকৰণ কৰা হৈছে। যথেষ্ট ধুনীয়া পৰিৱেশ দেই, ভাল লাগিলে। এইভাগি মাধৱদেৱে ভৰি ধোৱা মুঢ়া, 1450 শকত মাধৱদেৱে ভৰি ধোৱা মুঢ়া। আৰু আমি আহি প্ৰসাদ ল'বলৈ সোমালোহি। ভক্তৰ যথেষ্ট ভিৰ যিহেতু, সেইবাবে লাইন পাতি আৰু কোনোমতে প্ৰসাদ ভাবি পালোঁ আৰু নিৰ্মালি। তাৰপিছত বাহিৰলৈ ওলাই আহিলোঁ। বাহিৰলৈ ওলাই আহি দেখিলোঁ
কেইটামান বান্দৰৰ পোৱালি যথেষ্ট ধেমালি কৰি আছে আৰু এই দেখিলেতো মাকৰ সৈতে সৰু এটা পোৱালি কিদৰে আলপলে সাবতি লৈছে চাওকচোন এটা বান্দৰ কি ধুনীয়াকৈ খাইছে চাওকচোন দেখিয়ে মনটো ভাল লাগি গ'ল এনেকৈ পৰিৱেশবিলাক দেখি আপোনাৰ খুব ভাল লাগিব এটা পুখুৰী আছে পুখুৰীৰ ইয়াত মাছ কাছ বহুতো আছে এইখিনি চাওকচোন মাছকেইটা কি ধুনীয়াকৈ খেলি আছে ভক্তসকলে কিবা খাবলৈ দিছে আৰু মাছকেইটাও খাইছে কি ধুনীয়া পৰিৱেশ ভাল লাগিছে দেই আপোনালোকে আহিবচোন যথেষ্ট মনত আনন্দ পাব ভাল লাগিব মানে আপোনালোকৰ মনটো পবিত্ৰ হৈ যাব দিনটো ভালে যাব আপোনালোকৰ আহিব আপোনালোক সকলোৱে ঢেকীয়াখোৱা বৰনামঘৰলৈ মাধৱদেৱৰ দ্বাৰা স্থাপিত 1450 শকত আৰু এই পুখুৰীটো চাওকচোন কিমান ভাল লাগিছে ময়ো উপায় নাপায় এটা ভিডিঅ'কে তুলিলোঁ আৰু লাহেকৈ ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ভাল লাগিলে এতিয়া নতুনকৈ বৰ্তমান এখন পাৰ্ক বনাই থকা হৈছে পাৰ্কখন মানে প্ৰচেছিঙত আছে আৰু সম্পূৰ্ণকৈ হোৱা নাই হ'লে ভালকৈ দেখাম আৰু কেতিয়াবা গৈ পেলাই এজোপা বটবৃক্ষ তাৰপিছত বাহিৰলৈ ওলাই আহিলোঁ বাহিৰলৈ ওলাই আহি অকণমান মেলাবিলাক চালোঁ এই অসংখ্য দোকান মতা মানুহতকৈ মাইকী মানুহৰ সংখ্যা বেছি কিনাৰ মানে আপোনালোকৰ এই যথেষ্ট বস্তু ওলাইছে মাইকী মানুহৰ আৰু আপোনাৰ গগনা ঢোল পেঁপা নেগেৰা গামোচা সৰু ল'ৰা ছোৱালীয়ে খেলা বস্তু অসংখ্য আৰু খাদ্য বস্তু আচাৰ বিভিন্ন প্ৰকাৰৰ ভাল লাগিলে দেই মনটো একদম পবিত্ৰ হৈ গ'ল আজিৰ দিনটোত আকৌ এবাৰ ভালদৰে ভগৱানক প্ৰাৰ্থনা জনাই আমি চাবলৈ যাওঁ 500 বছৰ পুৰণীয়া সেই চাকিগছিলৈ সৌ যে দেখিছে ভিতৰত এগছি চাকি বন্তি জ্বলি আছে দেখিছেনে সেই বন্তি গছি 500 বছৰ পুৰণি বাৰু দিয়ক আজিলৈ আহিছোঁ আৰু ভাল লাগিলে জানেই নহয় আপোনালোকে আৰু